নমস্কাৰ দোস্ত, ৱেলকাম টু মাই চেনেল বিদেশত অসমীয়া মানুহ আৰু মই হৈছোঁ আকাশ। দোস্ত, যোৱা ভিডিঅ'ত আপোনালোকক দেখুৱাইছিলোঁ পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ শ্বপিং মলৰ ভিডিঅ' আৰু সেই ভিডিঅ'টোৰ আজি আপোনালোকক দেখুৱাবলৈ ওলাইছোঁ ছেকেণ্ড পাৰ্ট। এই ছেকেণ্ড পাৰ্টটোত আপোনালোকে চাব পাৰিব পৃথিৱীৰ ভিতৰত আটাইতকৈ ওখ বিল্ডিঙৰ সন্মুখত যিটো পানীয়ে নাচি থাকে ইয়াত, আৰু এইটো ডুবাই ফাউণ্টেইন বুলি কোৱা হয়। এই ফাউণ্টেইনটো আপোনালোকে সন্মুখৰ পৰা চাব পাৰিব আৰু আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই বহুতেই ভাল পাব। আৰু দোস্ত, আপোনালোকক এটা অনুৰোধ কৰিবলৈ বিচাৰিছোঁ কি আপুনি যদি মোৰ চেনেলটোত নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোক সহায় কৰক আকৌ এনেকুৱা ভিডিঅ' বনাবলৈ। গতিকে আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। দোস্ত, বহুত দূৰ খোজকাঢ়ি এতিয়া ফাইনেলি আহি পাইছোঁ ডুবাই মলৰ ভিতৰত থকা যিটো এক্সিট ড'ৰ আছে। এই আপোনালোকে সন্মুখত দেখিবলৈ পাইছে। এই দৰ্জাখনৰ পৰা বাহিৰত গ'লে আপোনালোকে চিধা চাবলৈ পাব এই ওখ বিল্ডিংটো, যাৰ নামটো হ'ল বুৰ্জ খালিফা। গতিকে এতিয়া আপোনালোক গোটেইখিনি বস্তু দেখুৱাই আছোঁ। এতিয়া লাহেকৈ দৰ্জাখন খুলি আপোনালোকক বাহিৰত গৈ দেখুৱাই আছোঁ। এয়া চাওক, ইয়াত বহুতো মানুহ আছে আৰু সন্মুখত দেখিবলৈ পাব এতিয়া আপুনি এই ওখ বিল্ডিংটো। আৰু আপোনালোকক ক'বলৈ বিচাৰিছোঁ কি এই ভিডিঅ'টোত আপোনালোকক দুটা শ্ব' দেখুৱাইছোঁ, এটা দিনৰ ভাগত 1:30 বজাত আৰু এটা নিশা 9টা বজাত। আৰু নিশা 9টা বজাত যিটো মানে শ্ব' আছে এইটো দেখিবলৈ বহুতেই ধুনীয়া হয়। আপোনালোকে ভিডিঅ'টো শেষলৈকে নিশ্চয় চাব আৰু এই শ্ব'টো চাব পাৰিব তেতিয়াহ'লে। আৰু এতিয়া আপোনালোকে সন্মুখত দেখিবলৈ পাইছে এইটো ওখ বিল্ডিংটো বুৰ্জ খালিফাটো, আৰু তাৰ সন্মুখত এইটো 5 ষ্টাৰ হোটেল এইখন দি এড্ৰেছ এইটো আপোনালোকে দেখিবলৈ পাইছে। আৰু এইটো হ'ল ডুবাই মলটো। গতিকে এইখিনিয়ে বস্তুৱে ইয়াত, আৰু সন্মুখত এইটো ওখ বিল্ডিংটো। আৰু দোস্ত, এতিয়া শ্ব' আৰম্ভ হ'বলৈ সময় হৈ গৈছে, গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকিব বাৰু।
দোস্ত এয়াই হ'ল ডুবাই ফাউণ্টেইন দিনৰ ভাগৰ শ্ব' আপোনালোকে কেনেকুৱা পালে কমেণ্টছ কৰি নিশ্চয় জনাব আৰু মইতো ইয়াত বহুতেই এনজয় কৰি আছোঁ গতিকে আহক এতিয়া বেছি সময় নষ্ট নকৰি আপোনালোকক নেক্সট দেখুৱাই আছোঁ নিশা 9টা বজাৰ শ্ব'টো কেনেকুৱা দেখি গতিকে ভিডিঅ'টো চাই থাকিব দোস্ত এতিয়া মই আকৌ উভতি আহিছোঁ সেই একেই ঠাই একেই গেট আপোনালোকে চাব পাৰিছে সন্মুখত কিন্তু এতিয়া কথাটো হ'ল এতিয়া ৰাতি 9টা বাজিছে আৰু আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ মই বহুতেই এক্সাইটিং ভিডিঅ' যিটো ডুবাই ফাউণ্টেইন নাইট শ্ব' গতিকে আশা কৰিছোঁ আপোনালোকে বহুতেই ভাল পাব চাই আৰু সন্মুখত আপোনালোকে চাব পাৰিছে এইটো দ্য এড্ৰেছ হোটেলখন কেনেকৈ জিলিকি আছে আৰু তাৰ সন্মুখত এইটো হ'ল ডুবাই মলটো আপোনালোকে গমেই পাইছে আৰু এতিয়া আপোনালোকে চাব পাৰিছে কি যিটো ৰাতিৰ দৃশ্যটো হয় দিনতকৈ বহুত বেছি ভাল হয় ভাল লাগে চাবলৈ গতিকে আহক এতিয়া বেছি সময় নষ্ট নকৰি আপোনালোকক মেইন ঠাইখিনিলৈ লৈ গৈ আপোনালোকক দেখুৱাই আছোঁ ডুবাই ফাউণ্টেইন শ্ব'টো অলৰেডি আৰম্ভ হ'বলৈ সময় হৈ গৈছে গতিকে ভিডিঅ'টো চাই থাকিব দোস্ত এতিয়া মই আহি পাইছোঁ মেইন ঠাইখিনি আৰু আপোনালোকে পিছত চাব পাৰিছে ইয়াত বহুত মানুহ আছে আৰু ফাইনেলি সময় হৈ গৈছে একেবাৰে শ্ব' আৰম্ভ হ'বলৈ সময় হৈছে গতিকে আপোনালোকে এতিয়া ভিডিঅ'টো চাই থাকক
এইটোৱে হ'ল ডুবাই ফাউণ্টেইন চাই বহুত ভাল লাগিল আৰু আপুনি কেনেকুৱা পালে চাই কমেণ্টছ কৰি নিশ্চয় জনাব বাৰু আৰু ভিডিঅ'টো শেষ কৰাৰ আগতে এটা ৰিকুৱেষ্ট কৰিবলৈ বিচাৰিছোঁ কি আপুনি যদি মোৰ চেনেলটোত নতুনকৈ আহিছে বা এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোক অলপ সহায় কৰি দিয়ক আগলৈকে এনেকুৱা ভিডিঅ' আকৌ আপোনালোকৰ বাবে বনাবলৈ আৰু আজিৰ ভিডিঅ'টোত ইমানখিনিয়ে আছিল আপুনি যদি ভিডিঅ'টো অলপ হ'লেও ভাল পাইছে তেতিয়াহ'লে লাইক শ্বেয়াৰ কৰি দিব আৰু আপোনালোকে ভিডিঅ'বিলাক চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ